হেল্ল' গাইজ, মই নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ ছয়গাঁৱত ৰাস পূজা চাবা আৰু এইটো মেইন গেটটো ঠক লাগছি না। গাড়ীখান কোনবা লাংকাতে থৈ থান পূজা তুলিক লাগি খোজকাঢ়ি যাই আছোঁ গাইজ। উপায় নাই, ৰাস্তা সৰু গাড়ীয়ে বহুত, মানে খোজকাঢ়ি যাৱাই আগত পাব গাড়ীত যাৱাত কি। খোজকাঢ়ি আহি ফাইনেলি পালোঁ দে গাইজ পূজা তুলি। আৰু এতিয়া মোৰ লগতে আপোনালোকেও পূজা চাই যাওক আৰু মোৰ ভিডিঅ'বিলাকত মৰম চেনেহ আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদতে যাতে আগুৱাই যাব পাৰোঁ, আশীৰ্বাদ কৰিব দেই। আহি পাই জুবিন দাক ফাৰ্ষ্ট চালোঁ আৰু জুবিন দাক এনেকৈ আমি প্ৰতিমূৰ্তি সজাই যে শ্ৰদ্ধাঞ্জলি জনাব লাগিব, আমি কেতিয়াও ভবাই নাছিলোঁ। জুবিন দা আপুনি য'তে আছে আমাক আশীৰ্বাদ কৰি থাকিব দেই। শ্ৰদ্ধাঞ্জলিত ডক্টৰ ভূপেন হাজৰিকাদেৱক ৰাখিছে আৰু এইখন বৃন্দাবনখন বহুত বেছি ধুনীয়া লাগছে। আমাৰ ফালে মূৰ্তিৰ ৰাসে হয় গাইজ, নাচা ৰাস নহয়। নাচা ৰাস চাব মন আছে, কেতিয়া চাব পাম। মিনা বজাৰত যোৱা ৰাস্তাটোৰ ওচৰতে জুবিন দাই ইমান ধুনীয়াকৈ গান গাইছে, চাওক গাইজ। মিনা বজাৰৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ গাইজ, ইমান মানুহ, ভয়ে লাগিল মোবাইলটো ওলাবা। মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই বাই।